নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো মানে কি ধামাকা হ'ব গৈ আছে, মানে এইটো একদম কমপ্লিটলি ৰোষ্ট। ঠিক আছে, আপোনালোকক অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ আপোনাৰ আৰম্ভণিৰ পৰা পুৰা শেষলৈ চাওক হা। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। শুনক, মই আপোনালোকক কথা এটা কওঁ, মানে কি হৈছে এতিয়াতো আপোনালোকেতো এনেকৈ গমেই পাইছে ছ'চিয়েল মিডিয়াত বৰ্তমান এতিয়া কি চলি আছে। বাল্য বিবাহক লৈ পেলাই মোটামুটি ৰাজ্যত কিমান ডাঙৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে হা। ঠিক আছে, এইটোতো চবেই গম পাইছে, মই ক'ব লাগে কোনো ধৰণৰ দৰকাৰে নাই। নিউজে এই ক্ষেত্ৰত মোটামুটি মন্ত্ৰীসভাৰ কক্ষৰ পৰা বা সাধাৰণ ৰাইজৰ পাকঘৰ পৰ্যন্ত আমাক নিউজত মোটামুটি দেখুৱাই আছে। আমি গম পাই আছোঁ মানে ক'ত কেনেকুৱা কি ধৰণৰ পৰিস্থিতি চলি আছে। কিন্তু এনেধৰণৰ নিউজবিলাকত বিশেষকৈ মানে কি বাল্য বিবাহৰ সৈতে জড়িত থকা নিউজবিলাকত আমি বিশেষকৈ এইকেইদিন ধৰি পেলাই আমি এটা শব্দ শুনি আছোঁ, মানে যিবিলাকে মানে বাতৰি পৰিৱেশন কৰি আছে নিউজ এংকাৰবিলাকে, সিহঁতে মানে কি বাতৰিৰ মাজতে বাৰে প্ৰতি এডাল শব্দ বাৰে প্ৰতি ব্যৱহাৰ কৰি আছে। সেইডাল শব্দ মানে হৈছে কি হৈছে এইডাল অবৈধ স্বামী অৰ্থাৎ অবৈধ স্বামীৰ বিৰুদ্ধে এইটো কিবা শব্দ হ'ল নে? অবৈধ অবৈধ স্বামী কৈছে। একচুৱেলি মানে এহঁতৰ মাথাত কিবা মাল বোলা বস্তু আছে, অবৈধ স্বামী বুলি কৈ আছে মানে কি সিহঁত মানে কি অবৈধ স্বামী। মানিছোঁ যে তাহাঁতৰ বয়স হোৱা নাছিল, বয়স নোহোৱাতে বিয়া বাৰু কৰিছে। অবৈধ কাক কয়? অবৈধ কয় যে হেৰি এই নিজৰ মাইকীটো থকাৰ পিছতো বেলেগে মাইকীৰ লগত গাড়ী চলাব যাওঁ, সেইটোহে অবৈধ স্বামী বুলি কয়। সেইটোহে কয় অবৈধ স্বামী বুলি নকয় যদি ক'লে হয় যে যিসকল যুৱক যুৱতী উপযুক্ত বিয়াৰ সময় নহওঁতে বিবাহত আবদ্ধ হৈছে, মানে বাল্য বিবাহত আবদ্ধ হৈছে, সেইসকল প্ৰতীক বৰ্তমান চৰকাৰে অমুক কৰিব বা তমুক কৰিব বা চৰকাৰৰ নিৰ্দেশ অনুযায়ী যি তথ্য আহে সেই তথ্যখিনিত অশালীন শব্দ প্ৰয়োগ নকৰাকৈ যদি বাতৰি পৰিৱেশন কৰিলে হয় তেতিয়াহ'লে মোৰ ক'ব লগা নাছিল। কিন্তু কেলা কি মানে যি টি মানে ন আৰু কেলা सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ। মোৰ মতে ইহঁতে যেনেকৈ অবৈধ স্বামী বুলি কৈ আছে সেইসকল পুৰুষক, ইহঁতে যেনেকৈ কৈছে মানে কিছুমানৰ তো মাইকীৰ ক্ষেত্ৰত হওক বা কিছুমানৰ জীয়ৰী বোৱাৰীৰ ক্ষেত্ৰত হওক মানে কি অপব্যৱহাৰ কৰা হেন দেখা গৈছে। মোৰ ভাষাত ক'ব লাগিলে আপোনালোকে কি কয় কি নকয় নাজানো, কিন্তু মই একদম ছাপোৰ্ট কৰা নাই। অবৈধ স্বামী বুলি ক'ব নালাগে একচুৱেলি। অবৈধ স্বামী মই অলপ আগতে ক'লোৱে দেখোঁ। অবৈধ স্বামী মানে কি জানিছে সেইটো অবৈধ স্বামী বুলি কিয় ক'ব লাগে? অলপ ভাল ব্যৱহাৰ কৰক, মানে বাতৰিটোৰ লগত এনেই কৈ দিলে নহ'ব, মানে যিটো ব্যৱহাৰটো মিলি যায় সেইটো হিচাপত ক'ব লাগে। অবৈধ স্বামী বুলি কৈ পেলাই মানে কি কৈছে কি নকৈছে নাজানো বাৰু। ইহঁতে এনেকুৱা এটা নেক্সট চিধা নহয় মানে কি এটা নিউজে বাৰে বাৰে দেখুৱাই পেলাই বাৰে মানে কি ৰাইজক দেখুৱাই ভয়ো খুৱাই দিব। মানে কি তাতে নিউজটো মানে এনেকুৱা কৰে মানে কি একদম ব্লকবাষ্টাৰ লেভেলত লৈ যায়, মানে একদম ফিল্ম লেভেলত লৈ যোৱা মানুহ আছে। इतने तेजस्वी लोग हैं हमारे पास। এটা মানে সেনেকুৱা টাইপৰ, এটা মানে বেলেগৰ কোনোবাই মৰি যা সেইটো ডিপেণ্ড নকৰে, মানে এটা কথাই ভাল খুটি গুটি মানে কি একদম পাগলা কৰি দিয়ে বে। এনেকুৱা আছে ইহঁত মানে কি ইহঁতৰ চব তোমাৰ একদম কুকুৰৰ দৰে কেলা খোলা বুলি কৈছোঁ বাৰু, মই ভয় নকৰোঁ। अच्छा সিহঁতে কিছুমান আৰু কেনেকুৱা টাইপৰ ছ'চিয়েল মিডিয়া ইউজাৰকাৰী আছে গম পাইছে নে নাই? কিবা সময় পৰিস্থিতিক লৈ পেলাই সিহঁতে মানে কি সুবিধা লয় বে। এইটো পৰিস্থিতিত আপোনালোকে চাই লওক। স্বামীক আটক কৰাৰ পিছত পত্নীৰ মৃত্যু হৈছে। আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী এৰি দিব লাগিব। মই আজি ব্যৱস্থা কৰিম। মোৰ হাতত পইচা নাই, একো নাই, মই কি কৰিম? মোৰ আঁচনি নালাগে, শিকলা মোৰ স্বামী লাগে। তালা মাৰি দিছে, মই কেনেকুৱা অৱস্থা আছো, মালিকে পইচা দিয়া নাই, পইচা পাতি নাই, হাজিৰ। এইটো পৰিস্থিতিত কিছুমানে কি কৰিছে, ৰিলছ বনাইছে, কিছুমানে কমেডি ভিডিঅ' বনাইছে, কিছুমানেতো কেলা গানে বনাই দিছে বে, চাওকচোন এনেকুৱা হ'ব পাৰে নে? নহয় মানে কি সকলো সময়তে মানে কি ধেমালি বোলা বস্তুটো মানে কি ভাল নালাগে দেখোন। এইটো পৰিস্থিতিত আৰু কোনোবাই গান মাত মানে কি কিছুমান আছে মানে কি কিবা এটা ছ'চিয়েল মিডিয়াত ইছ্যু পাবাহে লাগে, সেইটোক লৈ পেলাই ক'ত গান বনাব, ক'ত কি বনাব, ক'ত কমেডি ভিডিঅ' বনাব, ক'ত গান বনাব, ক'ত কিবা ঠাট্টা ইংগিতেৰে মানে কি মানে বস্তুটো মানে কি অপব্যৱহাৰ কৰে বস্তু। মানে কিছুমান এই নতুন কিবা উঠি অহা ছ'চিয়েল মিডিয়া ইউজাৰকাৰী আছে, মানে কি তোৰ মাথাত কিবা মাল আছে নে নাজানো, চব বস্তুতে মানে কি তাতে এণ্টাৰটেইনমেণ্ট বিচাৰে। একচুৱেলি সেইটো নহয়, সকলো সময়তে এণ্টাৰটেইনমেণ্ট বোলা বস্তুটো ভাল নালাগে। এতিয়া আপোনালোকক মই এটা বস্তু দেখুৱাম, চাওক আপোনালোকে। এইটো হ'ল জুবিনদাৰ গীত হা। এইটো জুবিনদাৰ গীত। এইজন বপুৰাই এই গীতটো নি পেলাই কি অৱস্থা কৰিলে দেখিছেনে? মানে এই পৰিস্থিতি বা এই সময়ছোৱাত মানে কি ট্ৰেণ্ডিঙত আছে, যে ট্ৰেণ্ডিঙত থকা এই বপুৰাই মানে কি
গীত বনাই পেলালে বে কি মাইনাৰ এনেকুৱাকে গীত কেলা কোনে বনাব নাজানে বেলেগৰ সুৰ এটা কপি কৰি ল'লা লৈ পেলাই তাৰে মাজত কেলা আলবাল শব্দ 2-3মান লিখি দিলা এনেকৈ চবেই পাই এনেকৈ মই পাম এনেকৈ কোনে নাপাব চব হ'ব বাল্য বিবাহ বন্ধ হৈছে হাই 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 তাতে কাবাৰ কুটি ফাটছে হাই 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 চবেই গানৰ মানে গানৰ মানে পাব্লিচিটি পোৱাৰ কাৰণে মানে কি সময় পৰিস্থিতি মানে কি একো নাচায় আৰু কেৱল মানে কি ছ'চিয়েল মিডিয়াত কিবা এটা ইছ্যু পাব লাগে আৰু হয় কেনে সিহঁতৰ নাটক সেইকেইদিন তাতো কোনে পায় ভাল কি বনাব কি নবনাব একদম মানে কি ট্ৰেণ্ডিং মানে বনাই পেলালা আপোনালোকে ছাপোৰ্ট কৰে নাজানো কিন্তু চব সময়তে কিবা এণ্টাৰটেইনমেণ্টটো ভাল নালাগে কি কৰোঁ মই নাজানো এইটো সময়ত বোলে গান শুনেনে মানুহ আপোনালোকে এইকেইটা চাই লওক বেয়া নালাগে আপোনালোকৰ ইফালে মানুহ খাব নাপাইছে কোনোবাই পৰিয়াল কোনোবা নেকি পত্নী পৰ্যন্ত মৰিছে কাৰোবাৰ পৰিয়াল লাষ্টত আহিছে সিহঁতৰ শিলা নাই মেটাৰ নাই কেৱল কি ইউ ফৰ এণ্টাৰটেইনমেণ্ট তেন্তে গাইছ এটা কৈ থাকি লাভ নাই এটা ভাল কি বুলি কয় এটা নেক্সট বেকা ইহঁতৰ কোনো দিন চিনেমা তেন্তে যদি পাই